Hello viewers, good morning everyone. আজি class 10 or গণিত পাঠ্যপুথিৰ exercise 8.4 or অংক নম্বৰ 2 নম্বৰ অংক অংকটোত সুধিছে কি যে আমাক কৈছে sec এর সহায়ত প্ৰশ্নটোত আছে এনেকুৱা sec এর সহায়ত বাকি আটাইবোৰ ত্ৰিকোণমিতিক অনুপাত কি কৰা নিৰ্ণয় কৰিব লাগে এতিয়া আমি ইয়াৰ আগতে জানি লব লাগিব যে ত্ৰিকোণমিতিক অনুপাত sin মই এল লিখি দিলু এ সাপেক্ষে cos a tan a হ'ব cosec a sec a আৰু cot a মানে a কোণ সাপেক্ষে এই কেইটা হল আমাৰ ত্ৰিকোণমিতিক অনুপাত ইয়াৰে এটা দিয়া আছে কেৱল আমাক কৈছে কি sec a টো দিয়া আছে বাকি আৰু যে পাঁচটা আছে এই পাঁচটাত আমি কি কৰিব লাগে প্ৰকাশ কৰিব লাগে এতিয়া আমি কৰিম কি তাৰ কাৰণে আমি এটা ত্ৰিভুজ অংকন কৰিলম প্ৰথমতে আমি এটা ত্ৰিভুজ অংকন কৰি লও নাম দি যাম ত্ৰিভুজ মানে বি কোণটো সমকোণ ৰাখিম বাকি এ যদি আমাৰ ইচ্ছা হয় ইয়াতো ৰাখিব পাৰো সূক্ষ্মকোণ এ মানে সূক্ষ্মকোণ ইয়াতো দিব পাৰি নাইবা কোনোবা ইচ্ছা কৰিলে ইয়াতো দিব পাৰিব এতিয়া আমি এইটো আমি যেহেতু বাহিৰৰ পৰা ধৰি লৈছো গতিকে আমি ইয়াতে লিখিম ধৰা হল ত্ৰিভুজ এ বি চি angle B is equal to 90 degree আৰু sec a কথা কৈছে যেহেতু এতিয়া sec a মানে কি কৰ্ণবাই ভূমি sec হয় কি কৰ্ণবাই ভূমি sec যেটো নেকি ত্ৰিকোণমিতিক অনুপাত কৰ্ণবাই ভূমি এতিয়া আমি লিখিম a সাপেক্ষে এই a সাপেক্ষে কৰ্ণ হল বাই ভূমি এ সাপেক্ষে ভূমি কিন্তু এ বি আকৌ এই ভূমি কোনবাই আকৌ বিসি বুলি কব বিসি ভূমি কি সাপেক্ষে সি কোন সাপেক্ষে এতিয়া আমাক লাগে এ সাপেক্ষে গতিকে এ সাপেক্ষে ভূমি কোন হয় এ বি এতিয়া এই গোটেইখিনি আমি এনেকে লিখি থৈ দিলো থোৱাৰ পিছত এটা কাম কৰো ইয়াৰ পৰা এই এসি মানে আমি ধৰি লম এসি ইজ ইকুৱেল টু ইয়াৰ তলত ফৰ এক্সাম্পল কি আছে এটা 1 আছে এই sec a ইয়াৰ আগতে আমি বহুত অংক এনেকুৱা পাইছো এটো ডাইৰেক্ট আকৌ বজ্ৰপুৰণ কৰি দিলে নহব কিন্তু বজ্ৰপুৰণ কৰিব নালাগে বজ্ৰপুৰণ কৰিলে বেলেগ হৈ যাব গতিকে এসি মানে আমি লিখিম sec a ঠিক আছে আকৌ ab মানে লিখিম 1 ab is equal to 1 এটো কিন্তু মই বজ্ৰপুৰণ কৰা নাই বজ্ৰপুৰণ কৰিলে ইয়াত নহব কোনোবাই ভাবিবৰে ac এক গুণ ac হেতু নহয় বজ্ৰপুৰণ মই ইয়াত কৰা নাই ঠিক আছে এতিয়া ac ওলাইছে ab আমি ইয়াতে লিখিম ac কিমান sec a ab কিমান 1 এতিয়া এই ত্ৰিভুজৰ ভিতৰত দুটা বাহু অলৰেডি আমি পাই গলো এটা 3 নম্বৰ বাহু BC ইয়াৰ মাপ দিয়া নাই গতিকে আমাৰ কাম হ'ব প্ৰথমতে যে আমি এই BC মানে কি আমি এতে উলিয়াই লম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি BC is equal to এই BC ৰ মানটো উলিয়াব লাগিলে এই ডাঙৰটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব AC square minus AB square এতিয়া আমি ইয়াৰ ভ্যালুটো বহাই দিম AC মানে sec square a বহাই দিলু AB মানে 1 square ইয়াক সৰল কৰিলে হ'ব sec square a minus একৰ বদলে 1 হ'ব এতে এইটো হল কারমাপ এইখিনি হল আমার BC বাহুর মাপ আমি ইয়াতে লিখিলম
যে ৰুট অভাৰ sec স্কোয়ার a মাইনাস 1 এতিয়া ab ac bc তিনিওটা বাহুৰ মাপ আমি পাইছো হয় না এতিয়া এই sec এর বাদে বাকি কেইটা আছে অনুপাত এই পাঁচটা আমি ইয়াতে প্ৰকাশ কৰিম এই গুটেইখিনি শেষ হোৱাৰ পিছত আমি লিখিম এতিয়া এক নম্বৰ কি এক নম্বৰ ওপৰৰ ফালৰ পৰা কৰি যোৱা সাইনে লম্ব বাই কৰ্ণ সাইন মানে লম্ব বাই কৰ্ণ সাইনটো কাৰ অনুপাত লম্ব বাই কৰ্ণৰ অনুপাত এ সাপেক্ষে লম্ব BC বাই কৰ্ণ কি AC সমান চিন দি এইফালে লিখি যাম BC ৰ ভ্যালুটো কি আছে root over sec square a minus 1 divided by AC মানে কি এই সাইনটো কিহত প্ৰকাশ হল সেকত এইটোৱে তো কৈছে আমাক মানে এই sec এর লগত বাকি যে পাঁচটা ত্রিকোণমিতিক অনুপাত আছে হিয়তৰ সম্পৰ্ক কি এয়া উলাই দিলু সাইনৰ লগত সেকৰ সম্পৰ্ক এইটো সম্পৰ্ক হল না এবাৰ আমি এটা গুছি গল নেক্সট আহিম কি cos a তো ইয়াৰ পিছত ঠিক হেদৰে আমি কি cos এৰ লগত ইয়াৰ কি ৰিলেশন আছে আমি তো চাম এতেকে আমি cos a টু উলিয়াম ভূমি বাই কৰ্ণ এই cos বোলা ত্রিকোণমিতিক অনুপাতটো কাৰ ভূমি বাই কৰ্ণ এতে এ সাপেক্ষে ভূমি কোণ মানে ভূমি মানে এ কোণটো কাৰ লগত লাগি আছে হিটোৱে ভূমি হ'ব এ সাপেক্ষে ভূমি হল ab ভূমি বাই কৰ্ণ মানে কি AC এতে ইয়াৰ ভ্যালুটো আমি ইয়াতে বহুৱাই দিম ab মানে 1 divided by AC মানে sec a এটা এই cos এর লগত sec এর রিলেশন কথাটো কি বুঝি পাইছে না নাই মানে এই sec a এটোহে আমাক দিছে বাকি ত্রিকোণমিতিক অনুপাতৰ লগত এই sec নামৰ অনুপাতটোৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক এ উলাই দিলো cos মানে 1 বাই কি sec আকৌ sin মানে কি আছিল root over sec square এটো আছিল হয় না নহয় নেক্সট আমাৰ ইটো হৈ গল ঠিক হেদৰ আমি তে 10 ৰ উলাম 10 বাকিখিনি একে কৰিম 10 মানে কি লম্ব বাই এ সাপেক্ষে লম্ব হল BC বাই ভূমি হল AB এটা ইয়াৰ ভ্যালুটো আমি বহাই দিম BC মানে root over কি sec square a minus 1 is divided by AB মানে 1 এতিয়া ইয়াৰ উত্তৰটো হ'ব এনেকুৱা ধৰণৰ sec square a minus 1 ঠিক এইদৰে বাকি বিলাকো আমি কৰিম cosec a মানে কি কৰ্ণ বাই কি লম্ব তে কৰ্ণ এ সাপেক্ষে কৰ্ণ AC বাই লম্ব কি BC এটো ভ্যালুটো বহুৱাই দিয়া sec a is divided by sec square a minus 1 এটো রিলেশন আহি গল তাৰ পিছত হেইদৰে এটোটো গলে এটো আহিব cot a কি cot a মানে কি হল ভূমি বাই এ সাপেক্ষে ভূমি AB লম্ব BC এটো মানটো বহুৱাই দিম 1 BC হ'ব sec square a minus 1 গতিকে এই ধৰণৰ অঙ্কটো আছিল ঠিক এনেকুৱা ধৰণৰ অঙ্ক আৰু দিব পাৰে গতিকে নিয়ম এটাই হ'ব এই অঙ্কত কিবা বুজি নোপোৱা থাকিলে আপোনালোকে নিশ্চয় লাইক কমেন্ট কৰি জনাব যে কত বুজি পোৱা হগল ভিডিও হইছে না এবার 12 মিনিট